হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 5ৰ আছামিজ কিতাপৰ 1 নম্বৰ লেচনটো অসম আমাৰ ৰূপহী। তাৰ পৰা কেইটামান তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল, ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা, অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, বহাগতে আমাৰে আই মুহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। তাৰপিছত চোৱা, শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰেই ধৰে, তোমাৰ বাসাৰ মৰমবোৰে মিলন সেতু গঢ়ে, লোহিতৰ বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম নলোঁ ইয়াতে যেন মৰোঁ, পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ছাত্ৰ ছাত্ৰীসকল, এইটো চোৱা, এইটোৰ গীতিকাৰ হ'ল ডক্টৰ ভূপেন হাজৰিকাই গাইছিল। তাৰপিছত তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা লৈ আহিছোঁ, চোৱা। ক নম্বৰটো চোৱা, ক'লে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? আৰু উত্তৰটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে। তাৰপিছত খ নম্বৰটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? আৰু উত্তৰটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। তাৰপিছত গটো চোৱা, শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়? ইয়াৰ উত্তৰটো চোৱা, শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়। তাৰপিছত ঘটো চোৱা, পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? ইয়াৰ উত্তৰটো চোৱা, পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে বাসাৰ মৰমবোৰ গঢ়ে। তাৰপিছত ঙটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তাৰপিছত প্ৰথম 6 নম্বৰটো চোৱা, এই গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? ইয়াৰ উত্তৰটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে। দ্বিতীয় ছটো চোৱা, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰটো চোৱা, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা? উত্তৰটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি লিখিছিল। ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ বুলি কৈছে। অসমখনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। ডক্টৰ ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি ক'তো নেপাওঁ বুলি কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে তাঁতত বিহুৱান বয় আৰু মাঘ মাহত কৃষকে নিজ হাতেৰে সোণগুটি চপাই আনে। শৰৎ নিশাত তৰাৰে আইৰে কেশ সজায় বুলি কৈছে। অসম দেশৰ মধুৰ ভাষা মৰমবোৰে পাহাৰ ভৈয়াম উভয়ে মিলন সেতু গঢ়ে। ডক্টৰ ভূপেন হাজৰিকা দেৱে অসমৰ প্ৰাণ স্বৰূপ লুইতখনক
প্ৰণাম জনাইছে। ডক্টৰ ভূপেন হাজৰিকা জন্ম লৈছে আৰু এইখন অসম দেশতে মৃত্যু হয় যাতে তাৰেই কামনা কৰিছে। তাৰপিছত ক নম্বৰটো চোৱা, ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? চোৱা, বাৰিষা আকাশত দেখা পোৱা 7টা ৰঙৰ সমষ্টিক ৰামধেনু বোলে। এতিয়া তোমালোকে ভাবিছা যে ৰামধেনু কাক বোলে? তাৰপিছত তোমালোকে লিখিবা, বাৰিষা আকাশত দেখা পোৱা 7টা ৰঙৰ সমষ্টিক ৰামধেনু বোলে। ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলা প্ৰীতিৰ কথা কৈছে। তাৰপিছত খটো চোৱা, লোহিত মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? ইয়াত চোৱা, লোহিত মানে লুইতখন অসমৰ প্ৰাণ স্বৰূপ, সেইবাবে গীতিকাৰে প্ৰণিপাত জনাইছে। তাৰপিছত পিছৰ কোৱেশ্যনটো চোৱা, গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা। ইয়াত চোৱা, ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশখন হ'ল অসম। অসমখন ৰূপহী, ইয়াৰ গুণৰ শেষ নাই। অসমত অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও ইয়াৰ নিচিনা ৰসাল মাটি নাপায়। অসমৰ পৰিৱেশ চিৰসেউজীয়া, বহাগ মাহত আৰু মহুৰা হৈ ঘূৰে আৰু মাঘ মাহত সোণৰ হাতেৰে লখিমী আদৰে। ৰামধেনুৰ দৰে মানুহৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়িছে। লোহিতৰ বহল পাৰক প্ৰণিপাত কৰিছে, জন্ম ললোঁ ইয়াতে যেন মৰোঁ। তাৰপিছত কুৱেশ্যনটো চোৱা, ক নম্বৰ, গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে, ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে? ইয়াৰ উত্তৰটো চোৱা তোমালোকে, গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে আৰু ৰ আখৰটো 49 বাৰ ব্যৱহাৰ হৈছে। তাৰপিছত খটো চোৱা, গীতটিত তাত আকাৰ স্বৰচিহ্নটো 40 বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰ ব্যৱহাৰ হোৱা নাই? ইয়াত চোৱা, গীতটিত আকাৰ স্বৰচিহ্নটো 40 বাৰ ব্যৱহাৰ হৈছে। ইয়াত দীৰ্ঘৌকাৰ চিহ্নটো এবাৰো ব্যৱহাৰ হোৱা নাই। তাৰ পিছৰকেইটা তোমালোকক দেখুৱাই আছোঁ, তোমালোকে চাই লিখিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পিছৰকেইটা চাই স্কিপ কৰি লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।